হৈ গ'ল দাড়ি চুলি পকি গ'ল হা কংগ্ৰেছক মোৰ ঘৰ নাৰায়ণপুৰত আপোনালোকে গহপুৰত নাৰায়ণপুৰ আৰু গহপুৰৰ ডিষ্টেঞ্চটো আপোনালোকে চাওক চিঞৰিলে মই শুনি পাম গহপুৰৰ ৰাইজক মাতিলে মই আপোনালোকৰ গহপুৰত আহি পাম আপুনি তেজপুৰ বিহালী যাব দৰকাৰ নাই ফাৰ্ষ্ট অফ অল আপোনালোকৰ কনভিনিয়েণ্ট হৈ গ'ল গহপুৰৰ ৰাইজে আমাৰ নাৰায়ণপুৰত অহা যোৱা কৰিবৰ কাৰণে ৰাস্তা ৰাউণ্ড আপ ব্লক খোলা আছে আৰু গহপুৰৰ ৰাইজে যিটো মৰম চেনেহ দিছে বিপিএফৰ যিসকল কৰ্মী আছিলে আগত তেখেতসকলে ইনএক্টিভ হৈ আছিলে আজি তেখেতক আমি ৰিভাইভ কৰিছোঁ আৰু বিপিএফৰ ইয়াত অলৰেডি ৱাৰ্ড মেম্বাৰ আছে প্ৰেচিডেণ্টো আগত খেলিছিলে আৰু তিনিটা সমষ্টিত আমাৰ বিপিএফে এমএলএও কণ্টেষ্ট কৰিছিলে ইয়াত ভালকৈ ষ্ট্ৰং বেছ এটা আছে সেইকাৰণে আমাক বিপিএফৰ কেণ্ডিডেট হিচাপে মোক এইবছৰ আমাৰ হাগ্ৰামা ডাঙৰীয়াই তেখেতে কেণ্ডিডেট হিচাপে 11 শোণিতপুৰ লোকসভা এমপি কনষ্টিটুৱেঞ্চিত মোক সুবিধা এটা দিয়াৰ কাৰণে মই তেখেতসকলক ধন্যবাদ দিছোঁ আৰু লগতে মই আশা ৰাখিছোঁ মোৰ ইয়াত যিমান ওচৰে পাঁজৰে আমাৰ গহপুৰৰ ৰাইজক মই সঁচাকৈ ধন্যবাদ দিছোঁ আৰু গহপুৰৰ ৰাইজৰ এটা চেণ্টিমেণ্ট এটা যেতিয়া ডিমাৰ্কেশ্যন কৰোঁতে বহুতখিনি ইয়াৰ মানুহ ইয়াৰ পৰা কাট এণ্ড গেটো যেতিয়া আপোনালোকে পেপাৰ ডকুমেণ্টেশ্যন বনাই কাট এণ্ড পেষ্ট বুলি কয় সেই কাট এণ্ড পেষ্টটো কি কৰিলে ইয়াৰ মানুহ খেলঞ্জীয়া মানুহক ডিপ্ৰাইভ কৰিবৰ কাৰণে বিজেপি গভৰ্ণমেণ্টে কেইটামান মানুহক সাইডলাইন কৰিলে কোনোবাক লেফট সাইডত লৈ গ'ল কোনোবা সাইডত ৰাইট সাইডত আনি গ'ল তাৰ মানে কি কৰিছে আমাৰ শোণিতপুৰ আমাৰ গহপুৰৰ ৰাইজক ডিভাইড কৰা পলিচি এটা তেখেতসকলে এটা প্ৰি প্লান কৰি পেলাই সেইটো এটা তেখেতসকলে এক্সিকিউট কৰিলে সেইকাৰণে আমাৰ গহপুৰৰ ৰাইজে টোটেলি ডিছছেটিছফাইড উইথ দ্য প্ৰেজেণ্ট ৰুলিং গভৰ্ণমেণ্ট আৰু সেইকাৰণে আমি আশা ৰাখিছোঁ ইণ্টায়াৰ ইয়াত যিমান পাৰ্টিকুলাৰলি আমি বেকৱাৰ্ড ক্লাছ এজ ছাচ শিডিউল কাষ্ট শিডিউল ট্ৰাইব OBC MOBC আৰু জেনেৰেল যিবিলাক তাৰ চেণ্টিমেণ্ট হৈ আছে তেখেতসকলে এটাই বিচাৰিছে যে সদনত গৈ পেলাই মাত মাতিব পাৰে এজনক আমাক লাগে আমাক নালাগে যে তাত গৈ পেলাই শুই থকা মানুহক আমাক নালাগে আপোনালোকে দেখিছে যোৱা কিবা এছেম্বলি ইলেকশ্যনত ৰাজস্থানত বিজেপি MLA সুধিছিলে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ MLA তেখেতে কৈছে क्या है उसको पूछे क्या है বুলি কৈছে আৰে বাবা MLA যদি ফুল ফৰ্মটো নেজানে এনেকুৱা মানে দয়ৰামক ৰাইজৰ প্ৰতিনিধি দি পেলাই ডেমক্ৰেসি মাৰ্ডাৰ কৰা হৈছে বুলি আমি কওঁ ইনফেক্ট ইট ইজ দে আৰ মাৰ্ডাৰিং দ্য ডেমক্ৰেসি আমাৰ ফ্ৰীডম অফ স্পীচ নাইকিয়া হৈ গৈছে আমাৰ ৰাইট টু স্পীক শেষ হৈ গৈছে আমাৰ যিটো ইয়াত এতিয়া এটা প্ৰভাৱ এটা চলি আছে ওৱান থিয়ৰী এটা তেখেতসকলে এক্সিকিউট কৰিছে যে ওৱান কাণ্ট্ৰি ওৱান নেশ্যন ওৱান লেংগুৱেজ তাৰ মানে আমি জনজাতি আমি খেলঞ্জীয়া মানুহসকলৰ যিটো আইডেণ্টিটি সেইটো ডাইলিউট হ'বলৈ গৈ আছে সেইকাৰণে সেই গভৰ্ণমেণ্টৰ এগেইনষ্টত মাত মাতিবলৈ হ'লে এটা কেপেবল এটা কম্পিটেণ্ট মানুহ এজনক আমাৰ প্ৰয়োজন হৈছে সেইকাৰণে শোণিতপুৰৰ ৰাইজে আমাক সকলোৱে ৱেলকাম কৰিছে আৰু তেখেতসকলে আমি বিভিন্ন দলৰ লগত যেতিয়া কথা পাতিছোঁ তেখেতসকলে আমাক এছুৰেঞ্চ দিয়ে মিষ্টাৰ দেউৰী উই আৰ উইথ ইউ উই ৱান্ট ছাচ এ কম্পিটেণ্ট পাৰ্চন লাইক ইউ হু উইল এবল টু ৰিপ্ৰেজেণ্ট অন বিহাফ অফ আছ ইন দিল্লী কিমান ভোটত জয়ী হ'ম বুলি আপুনি আশাবাদী আমিতো এতিয়া 2 লাখৰ ওপৰত যাম বুলি ভাবিছোঁ কেলে মানুহ অলৰেডি ফ্লাইং বুথ যিটো আছে আপোনাৰ বিজেপিয়ে যে কৈ আছিলে সিহঁতিটো এবাৰ নেপায় তেখেতসকলৰ কেণ্ডিডেট আগতে কৈছিলে আমাৰ MP ডাঙৰীয়া এক্স MP মিষ্টাৰ দাসে কৈছিলে যিকে বানক এটা শব্দ এটা ইউজ কৰিছিলে এইটো সত্য হ'লে মই কি ক'ম সত্য কথাটো মই ক'বই লাগিব তেখেতে কৈছিলে MG বানু বুঢ়া গৰু নে কি বুলি শুনিছিলোঁ এতিয়া কেণ্ডিডেট এমং দ্য কেণ্ডিডেট এতিয়া ৰাজু দেউৰী কোন ৰঞ্জিত দত্ত কোন এই কিমান ডিফাৰেঞ্চ আছে কেপেবল কিমান ডিফাৰেঞ্চ আছে আপোনালোকেহে জানে এতিয়া সেইকাৰণে এজেড মানুহক দি পেলাই কিবা লাভ আছে নেকি নাই ৰঞ্জিত দত্তই কৈছে যে শোণিতপুৰ লোকসভা সমষ্টিত 9জনকৈ আমাৰ বিধায়ক আছে বিধায়কে মোক সহায় কৰিব বিধায়কৰ মাজত কম্পিটিশ্যন বিৰোধী দল ইয়াত শূন্য ইয়াৰ আগতে কংগ্ৰেছটো আছিলে কংগ্ৰেছ থকা টাইমত কংগ্ৰেছৰে গোটেই MLA আছিলে একে ৰাতিয়ে কেনেকৈ বিজেপি হ'ল
সৰ্বানন্দ সোণোৱালে কেনেকৈ জিকিলে য'ত মানে গোটেইখিনিতো কংগ্ৰেছীয়ে আছিলে প্ৰধান বৰুৱা কেনেকৈ ছাডেনলি জিকি গ'ল এইটোতো কংগ্ৰেছৰ পৰা জঁপিয়া মানুহ তেখেতসকলক আমাৰ এটাই ভয় নট অনলি ৰাজু দেউৰী এতিয়া লুৰিণ জ্যোতিয়েও সেইটোৱে কয় উকিল গগৈয়েও সেইটোৱে কয় গৌৰৱ গগৈয়ে এইটোৱে কয় যিমান আমি লাইক মাইণ্ডেড অসমৰ কাৰণে চিঞৰা মানুহে যে EVM যদি টেম্পাৰিং নকৰে এবাৰ বিজেপি হাতাও দেশ বচাও ইট ইজ ভেৰি কনফাৰ্ম কাৰ লগত আপোনাৰ যুঁজখন হ'ব মূল যুঁজখন আমাৰ যুঁজটো আমি এতিয়ালৈকে দেখাই নাই আমাৰ লগত কোন হ'ব উই ডোণ্ট চি EVMৰ টেম্পাৰিং কৰাৰ কাৰণে সিহঁতি এতিয়া ৰাইজক মাছে মাংসই খুৱাই আছে মদ পানী খুৱাই আছে ৰাইজক গাড়ী মটৰ দিছে সঁচা মিছা দুই এটা গৈ পেলাই বিয়েৰ খাবলৈ আমাৰ ডেকা ল'ৰাবিলাকক দি আছে most of the youths are misguided and misled by this present ruling government আৰু সেই কালচাৰটো আমি এনকাৰেজ নকৰোঁ because the young ফিউচাৰটো ইয়াং ইউথছৰ কাৰণে হয় ইয়াং পিপুলৰ কাৰণে ফিউচাৰটো হয় আমাৰ ফিউচাৰটো ডেমেজ কৰিছে আমাক মদ খুৱাই পেলাই আমাৰ ফিউচাৰটো ডেমেজ কোনে কৰিব বিজেপিয়ে কৰিছে পইচা কাৰ হাতত আছে পইচা কাৰ পৰা তুলিছে আজিৰ ডেটত और 2 बছৰ পিছত আপোনালোকে গম পালে যে 400 ऊपर हम लोग मिलेगा उसका मतलब क्या है মিঠাতেলৰ দাম 400 টকা আপ হৈ যাব ডিজেলৰ দাম 400 টকা আপ হৈ যাব কুটা কম্বলৰ দাম 400 আপ হৈ যাব অলৰেডি গাহৰি মাংসৰ দাম 400 আপ হৈ গ'ল আমিতো ভাই গাহৰি খোৱা মানুহ 150 টকা দি আমি খাইছিলো এতিয়া কিমান হল 400 হৈ গ'ল তাৰ মানে কি বুজায় এই যে ট্যাক্স বিলাক তুলি আছে পুলিশ ডিপাৰ্টমেন্টক যে কালেকশন কৰিব দি আছে আৰু আমি অপজিশন পাৰ্টি বিলাক যে হাৰাসমেন্ট কৰি আছে ইন্টেনশন কি গভৰ্নমেন্টৰ দ্যাট মিন্স আমাৰ ফিউচাৰটো ইউথছৰ ফিউচাৰটো ডেমেজ কৰিবৰ কাৰণে তেখেতসকলে অল সৰ্ট অফ থিয়ৰি তেখেতসকলে ডিজাইন কৰি পেলাই ইমপ্লিমেন্ট কৰিবলৈ বিচাৰিছে কিমান লোকে আজি BPF জয়েন কৰিলে আজি আমাৰ ইয়াত এতিয়া ফিজিক্যালি এতিয়া আমাৰ 40 জন জয়েন কৰিছে কিন্তু 1000 মানুহ আহিম বুলি কৈছিলে কিন্তু তেখেতসকলে আহিব নোৱাৰিলে মইও যোৱাকালি ৰাতি দেৰি হ'ল বিছনা চাৰিৰ পৰা অহাটোত সেইকাৰণে মই সময় এটা মই দিব নোৱাৰিলোঁ সেইকাৰণে আমাৰ ইয়াত মানুহখিনি গেদাৰিংটো অলপ কম হৈছে আদাৰৱাইজ গাঁৱত অলৰেডি আমাৰ ৱৰ্কাৰ্ছবিলাক ঘৰে ঘৰে ডোৰ টু ডোৰ ভিলেজ টু ভিলেজ নেতা টু নেতা উই হেভ অলৰেডি ষ্টাৰ্টেড আমি কোনোবাক এটা বিজেপি নিচিনা ফৰ্ম লৈ পেলাই বাইদেউ আপুনি ঘৰ পাইছে না বাইদেউ আপুনি অৰুণোদয় আঁচনি পাইছে না ন আমি এটাই কম যে অসম বচাবলৈ হলে ভাল কম্পিটেন্ট মানুহ এটা লাগে ওয়েল কোৱালিফাইড মানুহ লাগে কম্পিটেন্ট মানুহ লাগে হু কেন স্পিক অন বিহাফ অফ আসামিজ পিপল এট দ্য ৰাইট প্লেচ ইন দ্য পাৰ্লামেণ্ট আমি সেইটোৱে বিচাৰিছোঁ এণ্ড দেট ইজ আৱাৰ কনচেপ্ট দেট ইজ আৱাৰ চেলেঞ্জ থেংক ইউ ছ' মাছ কি হে বকুল মোক চোক ওফন্দা আহিছা যে তোৰ কামটো মানে আজিও নহ'ল ন নহ'ল আৰু নহ'ব যেন লাগিছে দিছপুৰলৈ তাঁত বাতি কৰি আমনিয়ে লাগি গৈছে কিয় যে অফিচবিলাক দিছপুৰলৈ লৈ গ'ল নহয় তাতে গৈ একো আও ভাৱে নাপাওঁ ঠিকেই কৈছ এই অকৰ্মণ্য অধ্যক্ষ নেতাৰ হাতত শাসনবাৰ তুলি দিয়াৰ ফল এয়া তই জাননে এটা এটাকৈ 14টা অফিচ এইখন চৰকাৰে দিছপুৰলৈ উভতাই পঠালে ৰাইজে ভোট দিছিল নহয় তাঁত বাতি কৰি থাকক এতিয়া তাকেহে BTCয়ে এই বিভাগকেইটাৰ ওপৰত নিজৰ কৰ্তৃত্ব হেৰুৱালে অকৰ্মণ্য নেতাক আঁতৰ কৰক নাঙলৰ ছবিত ভোট দিয়ক 14টা বিভাগ পুনৰ উভতাই অনা হাগ্ৰামাৰ প্ৰতিশ্ৰুতি BPFৰ মূল মন্ত্ৰ সম উন্নয়ন সম অধিকাৰ